নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি আহক টেৰট কাৰ্ডৰ জৰিয়তে আমি চাওঁ আপোনালোকৰ আশা পূৰণ হ'বনে নহয় এয়া হৈছে জেনাৰেল কালেক্টিভ টাইমলেছ ৰিডিং জেনাৰেল ৰিডিং মানে ৰিডিং সকলোৰে বাবে বনোৱা হৈছে আৰু কাৰোবাৰ নহয় কাৰোবাৰ মোৰ ভিউৱাৰসকলৰ হয়তো এনাৰ্জিৰ সৈতে মেটচ খাবও পাৰে আৰু এনাৰ্জিৰ সৈতে যদি আপোনালোকৰ মেটচ খায় তেন্তে আপোনালোকে টেৰটৰ গাইডেন্স ল'ব পাৰে আৰু যদি মেটচ নাখায় তেন্তে আপোনালোকে জ্ঞান অৰ্জন বা মনোৰঞ্জনৰ বিষয় হিচাপে গণ্য কৰিব পাৰে দৰাচলতে আমি সকলোৱে প্ৰতিদিনাখনে আমাৰ কিবা নহয় কিবা এটা আশা থাকে আৰু আমি ভাবো আমাৰ আশা পূৰণ হ'বনে নহয় তেন্তে আহক আজি টেৰট কাৰ্ডৰ জৰিয়তে আমি চাওঁচোন আপোনাৰ আশা পূৰণ হয়নে নহয় হে ইউনিভাৰ্স হে প্ৰভু মোৰ ভিউৱাৰসকল যিসকলে মোক চাই আছে তেওঁলোকৰ আশা পূৰণ হ'বনে নহয় সেই বিষয়ে মোক জানিবলৈ দিয়া হে টেৰট কাৰ্ড প্লিজ হেল্প মি তেন্তে আহক ৰিডিং আৰম্ভ কৰোঁ মই তিনিখন কাৰ্ড ল'ম এই তিনিখন কাৰ্ডৰ জৰিয়তে আপোনাৰ আশাসমূহ কেনেধৰণৰ আৰু আশাসমূহ পূৰণ হ'বনে নহয় সেই বিষয়ে অধ্যয়ন কৰিম মই নিজেই চোৱা নাই কি কি কাৰ্ড ওলাইছে এই তিনিখন কাৰ্ড ওলাইছে এয়া হৈছে 6 অফ পেন্টিকলছ 2 অফ ওৱান্ডছ এণ্ড দ্য এম্পায়াৰ এতিয়া আহক আচল বিষয়লৈ আহোঁ পৰমেশ্বৰৰ কৃপাত ইউনিভাৰ্ছৰ আশীৰ্বাদত খুব সোনকালে আপোনাৰ আশা পূৰণ হ'বলৈ গৈ আছে আপোনাৰ জীৱনত এনে এজন ব্যক্তিয়ে হয়তো ভুমুকি মাৰিব আপোনাক এপ্ৰোচ কৰিব বা অলৰেডি আপোনাৰ লাইফত আছে তেওঁ হয়তো আপোনাৰ বন্ধুবৰ্গৰ মাজৰো হ'ব পাৰে আপোনাৰ ফ্ৰেণ্ড সাৰ্কলৰ মাজৰো হ'ব পাৰে বা আপোনাৰ পৰিয়াল পৰিজনৰো হ'ব পাৰে বা আপোনাৰ এনে এজন ব্যক্তি যিজনৰ লগত আপোনাৰ খুব ক্লোজ টাৰ্মছ আছে আপোনাৰ তেওঁৰ লগত খুব ওচৰ সম্পৰ্ক আছে তেনে এজন ব্যক্তিয়ে আপোনাৰ আশা পূৰণ হওঁতে বহুত সহায় কৰিব আৰু আপোনাক এক উচ্চ শিখৰত উপনীত হোৱাত সহায় কৰিব সেইবুলি আপুনি যাকে তাকে আকৌ বন্ধু সিলেকশ্যন নকৰিব তেওঁ এজন সদাশয় ব্যক্তি হ'ব আৰু এজন স্পেচিয়েল পাৰ্চন হ'ব আৰু যিজনৰ আপুনি এপ্ৰোচ কৰিলে আপোনাৰ হয়তো ছিক্স সেন্সত জাগি উঠিব পাৰে যে সেই ব্যক্তিজনেই মোক সহায় কৰিব অৱশ্যে এই ক্ষেত্ৰত আপোনাৰ সেল্ফ মোটিভেশ্যন যাক আমি কওঁ হোৱাৰ খুব দৰকাৰ আপুনি নিজকে নিজে উৎসাহিত কৰিব লাগিব আপোনাৰ মাজত সেল্ফ কনফিডেন্স আত্মবিশ্বাস যথেষ্ট থাকিব লাগিব কষ্ট কৰাৰ ক্ষমতা থাকিব লাগিব হাৰ্ড ওয়াৰ্কিং কেপাসিটি থাকিব লাগিব আৰু আপুনি কোনো ক্ষেত্ৰত অত্যন্ত ডিসিপ্লিন আৰু ষ্ট্ৰিক্ট হ'ব লাগিব আৰু সময় সাপেক্ষে উচিত সিদ্ধান্ত লোৱাৰ আপোনাৰ ক্ষমতা থাকিব লাগিব অৰ্থাৎ ৰাইট ডিসিশন ইন ৰাইট টাইম সেয়া আপোনাৰ ক্ষমতা থাকিব লাগিব তেতিয়াহে সম্ভৱ হ'ব অৰ্থাৎ এই কাৰ্ডকেইখনৰ পৰা দেখা পোৱা গৈছে যে অতি সোনকালে আপোনাৰ মনৰ আশা পূৰণ হ'বলৈ গৈ আছে আৰু এই ক্ষেত্ৰত ইউনিভাৰ্ছে আপোনাক হেল্প কৰিব প্ৰভুৱে হয়তো কাৰোবাক তেওঁৰ দূত হিচাপে আপোনাক সহায় কৰিবৰ বাবে এই ধাৰাত পঠিয়াই দিব যাতে আপোনাৰ আশাসমূহ পূৰণ হয় মাথোন আপোনাৰ হৃদয়খন সাফা হৈ থাকিব লাগিব আপুনি পিওৰ সোল হ'ব লাগিব আপুনি পবিত্ৰ আত্মাৰ এক অংশ হ'ব লাগিব আপুনি সকলোৰে হিত চিন্তা কৰিব লাগিব তেতিয়া আপোনাৰ আশা খুব সোনকালে পূৰণ হ'বলৈ গৈ আছে আৰু আপোনাৰ নিজকো আপুনি নিজে যথেষ্ট গুৰুত্ব দিব লাগিব এই ক্ষেত্ৰত সেল্ফ মোটিভেশ্যন নিজকে নিজে উৎসাহিত কৰিব পৰা ক্ষমতা আপোনাৰ থাকিব লাগিব আপোনাৰ উইল পাৱাৰ হাই হ'ব লাগিব আপোনাৰ সেল্ফ কনফিডেন্টৰ লেভেলো হাই হ'ব লাগিব আপোনাৰ হাৰ্ড ওয়াৰ্কিং কেপাসিটি লাগিব আৰু লাষ্টত ৰাইট ডিসিশন ল'ব পৰা আপোনাৰ ক্ষমতা থাকিব লাগিব এইকেইটা গুণ থাকিলে অনতি পলমে আপোনাৰ আশা পূৰণ হ'বলৈ গৈ আছে আৰু ভগৱানো আপোনাক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব এতিয়া চাওঁ কোনকেইটা ৰাশিৰ ক্ষেত্ৰত এই ৰিডিং প্ৰযোজ্য হ'ব পাৰে আপোনাৰ মেঘ ৰাশিৰ ক্ষেত্ৰত হ'ব পাৰে সিংহ ৰাশিৰ ক্ষেত্ৰত হ'ব পাৰে ধনু ৰাশিৰ ক্ষেত্ৰত হ'ব পাৰে তাৰোপৰি বৃষ কন্যা মকৰ এইকেইটা ৰাশিৰ ক্ষেত্ৰত হ'ব পাৰে
আৰু এই ক্ষেত্ৰত মেঘ ৰাশিৰ এই ৰিডিং প্ৰযোজ্য হোৱাৰ প্ৰৱণতা যথেষ্ট দেখিবলৈ পোৱা গৈছে তেন্তে আজিলৈ আহিছোঁ জয় শ্ৰীৰাম জয় বজৰংবলী